যিসকলৰ হালি এক্সাম চলি আছে আৰু তোমালোকৰ যদি এতিয়ালৈ অসমীয়া এক্সাম হোৱা নাই তোমাকে এই পেপাৰখন চাই যাব পাৰিবা। এই পেপাৰখন হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ। তোমালোকে এইখন চাই যাবা আৰু এইখন চৰাইদেউ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি এতিয়ালৈকে এক্সাম হোৱা নাই তোমালোকে এই পেপাৰখন চাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল এই স্ক্ৰীনৰ নম্বৰটো তোমালোকে হোৱাটছআপত এক্সাম চলি আছে বা কুৱেশ্যন পেপাৰ আছে তোমালোকে এই হোৱাটছআপ নম্বৰত সেন্ড কৰি দিবা আৰু এনেকুৱা মই তোমালোকৰ কাৰণে ভিডিঅ' আকাৰে লৈ আহিম আৰু তোমালোকে সকলোৱে চাব পাৰিবা আৰু বহুত ছাত্ৰ ছাত্ৰীৰ সহায় হ'ব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখন চাই যোৱা। ইয়াতে আছে 5 নম্বৰ আছে তোমালোকৰ যিকোনো এটা কবিতাৰ মূল বা বৰগীত বা জিকিৰ তোমালোকে যিকোনো এটা লিখিব লাগিব। 9 নম্বৰ আছে ব্যাখ্যা ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয় বস্তু অথবা তোমালোকৰ নাইবা তোমালোকৰ সংস্কৃতি অবিচ্ছিন্ন দ্বাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ এইটো তোমালোকে লিখিব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইখন পেপাৰ কেনেকুৱা হৈছে তোমালোকে কমেণ্টত জনাবা আৰু টান হৈছে নে সহজ হৈছে তোমালোকে কমেণ্টত জনাব পাৰিবা। আৰু এইখিনি হৈছে সমাৰ্থক শব্দ তোমালোকে চাই যোৱা। ইয়াতে আছে বহুত কমন কুৱেশ্যন আছে যিসকলে এতিয়ালৈকে এক্সাম হোৱা নাই তোমালোকে এই পেপাৰখন চাই যাবা। আৰু পিছত আছে তোমালোকৰ ভাৱ সম্প্ৰসাৰণ ইয়াতে তোমালোকৰ কমন আছে এইখিনি তোমালোকে শিকি ল'বা। ইয়াতে বহুত কমন তোমালোকে এইখিনি শিকি ল'বা। আৰু 12 নম্বৰত আছে তোমাৰ প্ৰিয় গ্ৰন্থ এইখিনি তোমালোকে শিকি ল'বা। আৰু 13 নম্বৰত আছে এইটো তোমালোকৰ বহুত কমন কুৱেশ্যন হয় তোমালোকে 13 14 এই দুটা শিকি ল'বা। এই দুটা বহুত কমন কুৱেশ্যন ৰিপিট হোৱা কুৱেশ্যন হয় তোমালোকে এইখিনি শিকি ল'বা। এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 15 নম্বৰত আছে তোমালোকৰ অতি চমু উত্তৰ দিয়া যিকোনো 4টা। ইয়াতে আছে প্ৰথমে আছে তোমালোকৰ প্ৰথম অসমীয়া সনেট কবিতা কি। ইয়াতে 5টা দিয়া আছে তোমালোকে যিকোনো 4টা লিখিব লাগে। তোমালোকে এইখিনি চাই যাবা। এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যিসকলৰ এতিয়ালৈকে এক্সাম হোৱা নাই তোমালোকে চাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 17 নম্বৰত আছে প্ৰাচীন ভাৰতীয় শিক্ষাৰ যিকোনো 2খন বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 18 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এইটো শিকি ল'বা। তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু তোমালোকৰ এই সমাৰ্থক শব্দখিনি চাই যোৱা। পিছত আছে বিপৰীত লিংগবাচক শব্দ আৰু পিছত আছে তোমালোকে শব্দাৰ্থ লিখা। ইয়াতে আছে তোমালোকৰ যিকোনো 3টা লিখিব লাগে।